বৰ্তমানে চৰকাৰে যিটো একশ্যন লৈছে চাইল্ড মেৰেজৰ এগেইনষ্টত বা বাল্য বিবাহৰ এগেইনষ্টত, তাক আমি প্ৰতিজন ব্যক্তিয়ে ডাইৰেক্টলি বা ইনডাইৰেক্টলি সমৰ্থন জনাইছোঁ। কিন্তু যিটো অপৰিকল্পিতভাৱে কোনো পৰিকল্পনা নোহোৱাকৈ আনপ্লান্ড যিটো একশ্যন লৈছে, তাক কিন্তু আমি সমৰ্থন কৰা নাই। বৰ্তমানে চাওক, কিবা নহয় কিবা এটা প্লান কৰি, এটা পৰিকল্পনা কৰি ইমান ডাঙৰকৈ এটা একশ্যন ল'ব লাগিছিল। ইমান ডাঙৰ যিটো একশ্যন লৈছে, তাক আমি খুব ভাল পাইছোঁ। ইয়াৰ দ্বাৰা বহুত জাগৰণৰ সৃষ্টি হৈছে, এৱাৰনেছ আহিছে সমাজত। কিন্তু এটা পৰিকল্পনা কৰি যদি এই একশ্যনটো ল'লে হয়, হয়তো আৰু বেছিকৈ ভাল হ'লে হয়। কাৰণ বৰ্তমান যিসকল মানুহক গ্ৰেপ্তাৰ কৰিছে বা যিসকল দৰাক গ্ৰেপ্তাৰ কৰিছে, প্ৰত্যেকজনৰে একোটা পৰিয়াল আছে। সেই পৰিয়ালত সিহঁতৰ যিসকল ৱাইফ আছে বা স্ত্ৰী আছে বা যিসকল ছোৱালী আছে, সেই ছোৱালীসকল বেছিভাগ কিন্তু হয়তো প্ৰেগনেণ্ট আছে, নহ'লে সৰু কেঁচুৱা আছে। এইসকল মহিলাৰ ইম'শ্যনেল ছাপৰ্টৰ প্ৰয়োজন আছে, যিটো ইম'শ্যনেল ছাপৰ্ট কোনো মন্ত্ৰী মিনিষ্টাৰে দিব নোৱাৰে বা কেইকেজিমান চাউলে দিব নোৱাৰে। আমি সংবাদ মাধ্যমত শুনা মতে চৰকাৰে চাউল দিব যিসকল মানুহক গ্ৰেপ্তাৰ কৰা হৈছে সেইসকলৰ পৰিয়াল চলিবৰ কাৰণে, কিন্তু কেইকেজিমান চাউল খাই এটা পৰিয়াল জীয়াই থাকিব নোৱাৰে বা এগৰাকী মহিলা জীয়াই থাকিব নোৱাৰে। তাৰ কাৰণে তেওঁৰ স্বামীৰ ওচৰত টকাটো অত্যন্ত প্ৰয়োজন। গতিকে মই ভাবোঁ যিটো একশ্যন লৈছে সেইটো অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰশংসনীয়। কিন্তু এই একশ্যনটো এতিয়া যেনেকুৱা চিৰিয়াছলি লৈছে, এই একশ্যনটো এনেকুৱা এটা ডেট ধাৰ্য কৰিব লাগিছিল বা এনেকুৱা এটা তাৰিখ ধাৰ্য কৰিব লাগিছিল যে ইমান তাৰিখৰ পৰা যদি কোনোবা চাইল্ড মেৰেজত এংগেজ হৈছে, তেন্তে তেওঁক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। আৰু এই ক্ষেত্ৰত এটা আশা থাকি গৈছে যেন লাগে মোৰ, যে অনলি ল'ৰাৰ পক্ষক বা ল'ৰাক অনলি শাস্তি বিহিবলৈ চেষ্টা কৰা হৈছে। যদি এইটো একশ্যন মোডত আহে, তেন্তে ল'ৰা ছোৱালী দুয়োজনকে শাস্তি বিহিব লাগিব। তেতিয়াহে ভাল হ'ব, তেতিয়াহে বস্তুটো বেছিকৈ সফল হ'ব বুলি মই ভাবোঁ। আৰু মোৰ মতে এনেকুৱা এটা ডেট ধাৰ্য কৰিব লাগে, যাতে ধৰি লওক 2023 চনৰ কোনোবা এটা দিন দিয়ক বা তাৰিখ দিয়ক, যে ইমান তাৰিখৰ পিছত বা ইমান তাৰিখৰ পৰা যিসকল মানুহ চাইল্ড মেৰেজত এংগেজ হ'ব, দৰা কইনাকে ধৰি যিসকল মুৰব্বী মানুহ লগত জড়িত থাকিব, কাজী হওক, মৌলানা হওক, পূজাৰী হওক বা সমাজৰ যিকোনো ব্যক্তি হওক, দৰা কইনাৰ মাক বাপেককে আদি কৰি সকলোকে ইয়াত জৰিমনাৰ লগতে কাৰাদণ্ড দিয়ক। তেতিয়াহে চাইল্ড মেৰেজ বন্ধ হ'ব, অন্যথা চাইল্ড মেৰেজ বন্ধ নহয়। এই চাইল্ড মেৰেজৰ এগেইনষ্টত যিটো একশ্যন লৈছে বৰ্তমান, দৰাসকলক বা ল'ৰাসকলক গ্ৰেপ্তাৰ কৰি আছে, তাক খুব ভাল পাইছোঁ। কিন্তু এই গ্ৰেপ্তাৰ সেইটো যে আনপ্লান্ড, তাৰ কাৰণে কিন্তু মনত খুব বেয়া লাগিছে। এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে চাৰিওফালে, গোটেই অসমত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। সৰু সৰু কেঁচুৱালৈ মহিলাসকল থানাত দৌৰি আছে বা কোনোবা প্ৰেগনেণ্ট মহিলা থানাত যাবলৈ বাধ্য হৈছে। এই যিসকল মানুহ বাধ্য হৈ থানাত যাব লগা হৈছে বা দৌৰা দৌৰি কৰিব লগা হৈছে, এই দৌৰা দৌৰিৰ পৰা সিহঁতৰ হয়তো স্বাস্থ্যৰ কিবা নহয় কিবা এটা ক্ষতি হ'ব পাৰে। আৰু এনেকুৱাও হ'ব পাৰে যে কোনোবা ইম'শ্যনেল হৈ, আৱেগিক হৈ হয়তো ছুইচাইডো কৰিব পাৰে। তাৰ দায়িত্ব কোনে ল'ব? কোন ৰেছপনচিবল হ'ব ইয়াৰ কাৰণে? গতিকে যিটো একশ্যন লৈছে সেইটো আমি খুব ভাল পাইছোঁ, কিন্তু এই একশ্যনটো অপৰিকল্পিত হিচাপে হঠাৎ লোৱাৰ কাৰণে কিন্তু উচিত হোৱা নাই, এইটো অনুচিত হৈছে। গতিকে মই ভাবোঁ অসম চৰকাৰে এটা ডেট ধাৰ্য কৰি দিব লাগে, যাতে এই ডেটৰ পিছত যদি কোনোবা চাইল্ড মেৰেজত এংগেজ হয়, তেন্তে তাৰ এগেইনষ্টত কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ এটা নিয়ম বনাব লাগে। আৰু মোৰ মতে কেতিয়াবা এনেকুৱাও আহে যে হঠাৎ যিটো একশ্যন লৈছে, তাৰ আঁৰত বেলেগ কিবা সমালোচনাৰ পৰা আমাৰ মুখ্যমন্ত্ৰী বাচিবৰ কাৰণে কিবা এটা একশ্যন লৈছে নেকি? কাৰণ চাওক, বৰ্তমানে আমাৰ দেশত আদানী গ্ৰুপ ডুবিব গৈ আছে, আৰু সেই আদানী গ্ৰুপৰ
যিটো সমালোচনা বৰ্তমান সম্ভাৱ্য সমালোচনা আছিল, সেই সমালোচনাৰ পৰা আমাৰ মুখ্যমন্ত্ৰীয়ে হাত সাৰিবৰ কাৰণে এই উপায়টো লৈছে নেকি হঠাৎ, এনেকুৱাও মোৰ কেতিয়াবা বোধ হয়। গতিকে আপোনালোকে কি ভাবে সেয়া জনাব নিশ্চয় কমেণ্ট বক্সত। কাৰণ চাওক, আমাৰ যিটো এয়াৰপোৰ্ট গুৱাহাটীৰ, এই এয়াৰপোৰ্টটো আমাৰ এটা গৌৰৱ আৰু এইটো আমাৰ সম্পদ। এই আমাৰ সম্পদটো যেতিয়া আদানীক চমজাই দিছে, তেতিয়া আদানীক দিয়াৰ পিছত যেতিয়া আদানীয়ে এটা বৃহৎ কেলেংকাৰী কৰিছে, এতিয়া যিসকল মানুহে ছ'চিয়েল মিডিয়া চাইছে বা নিউজ চাইছে সেইসকলে গম পায় যিটো বৃহৎ কেলেংকাৰী কৰিছে। এই কেলেংকাৰীত যে বৰ্তমান ধৰা পৰি বৰ্তমান আদানী গ্ৰুপটো ডুব গৈছে আৰু তাৰ সম্ভাৱ্য যিটো সমালোচনা আছিলে, সেই সমালোচনাৰ পৰা বৰ্তমান শাসকীয় পক্ষ বা চৰকাৰ বাচিবৰ কাৰণে এনেকুৱা এটা আনপ্লান্ড একশ্যন লৈছে নেকি, আৰু যাৰ কাৰণে বহুত নিৰীহ ব্যক্তি হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। আৰু যিসকল স্বামী কেইবা বছৰ ধৰি সিহঁতে নিজৰ পৰিয়ালখন চলাই গৈ আছে আৰু এটা সমাজত সিহঁতৰ এটা পৰিচয় আছে বা সিহঁতে এটা ভাল কাম কৰিও আছে কোনোবা, সেইসকল যে এটা কামৰ এতিয়া বৰ্তমান জেলত যাব লগা হৈছে, এইটো কিন্তু ভাল হোৱা নাই। মোৰ মতে যিখিনি বিয়া হৈ গৈছে আৰু যিসকলৰ পৰিয়াল সুখেৰে চলি আছে, সেইসকলক বৰ্তমান চলিব দিব লাগে আৰু ভৱিষ্যত দিনত যাতে এনেকুৱা ধৰণৰ চাইল্ড মেৰিজ ৰিপিট নহয়, তাৰ কাৰণে কঠোৰৰ পৰা কঠোৰতম আইন বনাই শাস্তি বিহিব লাগে। যদি ডেটৰ পিছত কোনোবাই বাল্য বিবাহত লিপ্ত হয়। আৰু এই এতিয়া যিটো একশ্যন লৈছে, আনপ্লান্ড যিটো একশ্যন লৈছে, ইয়াৰ কাৰণে হয়তো বহুত পৰিয়াল এতিয়া বৰ্তমান ধ্বংস হ'ব আৰু বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব। কাৰণ চাওক, এনেকুৱাও কিছুমান পৰিয়াল থাকিব পাৰে যিটো পৰিয়ালত হাজবেণ্ড হওক বা ৱাইফ হওক, যিটো সম্পৰ্ক আছে সেইটোৰ পৰা গুচি যাব বিচাৰিছে বা এইটো বংগ কৰিব বিচাৰিছে, বিবাহ বিচ্ছেদ কৰিব বিচাৰিছে কোনোবা নহয় কোনোবা। আজিকালি চাওক, অবৈধ প্ৰেমৰ এটা আমি সমাজ দেখা পাইছোঁ য'ত অবৈধ প্ৰেম চলি থাকে। এনেকুৱা অবৈধ প্ৰেম বা বেলেগ কিবা কাৰণে হয়তো ল'ৰাজনে ছোৱালীজনীৰ পৰা আঁতৰিব বিচাৰিছে বা ছোৱালীজনীয়ে ল'ৰাজনৰ পৰা আঁতৰিব বিচাৰিছে। এই যিসকল দম্পতি, এনেকুৱা ধৰণৰ যিসকল দম্পতি নিশ্চয় থাকিব, এনেকুৱা ধৰণৰ যিসকল দম্পতি আছে সেইসকলে কিন্তু সেইসকলৰ কিন্তু পৰিয়াল বিচ্ছেদ কৰাৰ কাৰণে এটা সম্পৰ্ক বিচ্ছেদ কৰাৰ কাৰণে কিন্তু চান্স পাব, আৰু এই চান্সে কিন্তু বৃহৎ এটা সমস্যাৰ সৃষ্টি কৰিব। আৰু ২ নম্বৰত এনেকুৱা হ'ব পাৰে, যিসকল স্বামীক বৰ্তমান গ্ৰেপ্তাৰ কৰিছে সেইসকলক যদি জেল হাজতলৈ পঠায়, তেন্তে এনেকুৱা হ'ব পাৰে বহুত মহিলাই বা বহুত ছোৱালীয়ে নিজে চলি থাকিবৰ কাৰণে, নিজৰ জীৱন যাপন সুচাৰুৰূপে চলাই লৈ যাবৰ কাৰণে হয়তো বিভিন্ন ধৰণৰ অবৈধ কামত লিপ্ত হ'ব পাৰে, যাৰ কাৰণে কিন্তু এই চৰকাৰখনেই দায়ী হ'ব। গতিকে এনেকুৱা ধৰণৰ এটা যদি কেতিয়াবা একশ্যন ল'ব লগা হয়, তেন্তে ইয়াৰ ক্ষেত্ৰত কিন্তু পূৰ্ব পৰিকল্পনা থকাটো অত্যন্ত প্ৰয়োজন। গতিকে মই ভাবোঁ, এতিয়া বৰ্তমান যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে সেইসকলক জামিনত মোকলাই দিব লাগে, আৰু মোৰ মতে ইয়াত গোটেইখিনি কেছ বৰ্তমান ডিছমিছ কৰি এনেকুৱা এটা ডেট ভৱিষ্যত দিনত দি দিব লাগে, যাতে ইয়াৰ পিছত যদি কোনোবাই চাইল্ড মেৰিজত এংগেজ হয়, তেন্তে তেওঁ কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা থাকিব লাগে। যদি মোৰ লগত আপোনালোক একমত হয়, তেন্তে এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰক, যাতে শাসকীয় পক্ষৰ ওচৰত এই ভিডিঅ'টো যায় আৰু এনেকুৱা এটা ডেট নিৰ্ধাৰণ কৰে যে যিটো ডেটৰ পিছত কোনোবাই যদি চাইল্ড মেৰিজত এংগেজ হয়, তেন্তে তেওঁক শাস্তি দিয়া হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। মই জনভইচৰ পৰা বিদায় লৈছোঁ। জয় অসম।